চেঞ্জ কৰিলো মোৰ লগত যাই যাই কৰিছিল বহুত কিবা কৰিলো ইমান টাইম কৰি 12:30 বাজিল চাব পাৰি আৰু ইথানলৈকে মই একো খোৱা নাই ঘৰত যাই ভ্লগ কৰিম বুলি ভাবি বাহিৰত ওলাই আহিছো গাড়ী ভিতৰত Hey guys, what's up? ইথান চাব পাৰে টাইমটো মই দেখি দিওঁ 7:01 উল্টাকে দেখিছে পুৱাই 7:01 হৈছে আজিতো 10 ফেব্ৰুৱাৰী তো আজি গম পাইছে মেট্ৰিক পৰীক্ষা তো তাৰে কাৰণে যাম কিবা কাৰণত যাম ইথান পুৱাই 7টা বজাত যাম থানাক বৰপেটা থানাক সাম ৰিজনছ কিছু কিহত ধৰি যাওঁ কবা নৰো কিছুমান কথা আছে তাৰ পিছত যাম য'ত মেট্ৰিক পৰীক্ষা মানে কি আৰু বহুতটা চেণ্টাৰ আছে তাৰে এটা চেণ্টাৰত যাম এই সব দেখি থাকিম যি ভাল লাগে মানে একদম মই তেন সানাক যাম তো ড্ৰাইভ কৰিম তো চাই থাকব আৰু লগতে তাতে যাই কেনে মানে জিতেন আমি সোমাম আৰু মোৰ লগত মোৰ পাপা থাকব আৰু এজন ছাৰ থাকব ডাঙৰ তো আমি কিবা লৈ যাম থানাৰ পৰা তো আমি জিতেন সোমাম মানে অলপ মানে মোৰ মাতটো মানে অলপ ডাঙৰ হৈ আছে কাৰণ এই মাত্ৰ উৎস অলপ আগতে গা চা ধুই আহিছো তো যেতিয়া আমি সোমাম মানে চাব পাৰোঁ মই এটা ক্লিপ লগাই দিম সি বছৰত আছিল মানে ইমান মানুহ আগ্ৰি ধৰে যিটো বিৰাট ভাল লাগে আৰু এটা কথা মই বহুত দিনৰ পৰা ভ্লগ চগ কৰা নাছিল তো ইপাত চাব পাৰে নতুন ট্ৰাইপড আনিছো একদম সৰু তাত আইফোন 5s টো একদম বঢ়িয়াকে আছে চাব পাৰি কি থকা তো বহুত দিন ভ্লগ চগ কৰা নাই নতুনকে ভ্লগ ষ্টাৰ্ট কৰিম এই পেটেৰে একদম মানে কি আৰু পেট বেছি কষ্ট নহয় বেছি দাম নহয় পেটত তো সবেই ল'ব পাৰি আৰু DSLR এইবিলাকৰ কাৰণে নহয় জাষ্ট সৰু কেম বা এনেহেন আইফোনৰ কাৰণে আৰু বঢ়িয়া একদম হেণ্ডি একদম কি আৰু ৰাফ প্লাষ্টিকৰ একদম বঢ়িয়া যেনে এইটো 360 এংগেলত ঘূৰে আৰু বহুত মানে কি আৰু পাৰি আৰু ভালকে চলাবা তো এই পেটেৰে নতুন ভ্লগ কৰিম তো কেনেকুৱা লাগিল এই পেট ক'ব লাগে যদি মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তলত কমেণ্ট কৰি দিবা তো অৰ্ডাৰ দিব পাৰা তোমালোকে কমতে পৰে ভাল বঢ়িয়া একদম তো ভাই আজিৰ পৰা নতুনকৈ ভ্লগ কৰিব তো ইথান মই ড্ৰাইভ কৰিম বেছি কথা নাপাতো আৰু থানাৰ আগত যে কথা পাতিম তো আজিৰ দিনটো কি হয় কি নহয় চাই থাকক আৰু ইথানলৈকে মই একো খোৱা নাই ঘৰত যাই ভ্লগ কৰিম বুলি ভাবি বাহিৰত ওলাই আহিছো গাড়ী ভিতৰত আহি ভ্লগ কৰি আছো তো ইথান ঘৰত যাওঁ কিবা কিবি খাওঁ তাৰপিছত ড্ৰাইভ কৰিম তো থানাক যাম আৰু দিনটো কি কৰো কি নকৰো তো চাই থাকবো আৰু এটা লাষ্ট কথা মোৰ গাল কেনত ফেচ ফেড হৈছে বহুত আগতে নাছিল একদম মানে কি আৰু সমান আছিল একদম গাল আজিকালি কিয় বা নতুনকে ফকলা টাইপ হৈছো একদম ভিডিঅ' যেতিয়া একদম ভাল লাগে ফেচ ফেড তো কোনোবাই জানা যদি ক'বা মই কেনেকে ফেচ ফেড এইবিলাক ঘৰত থাকি ফুলি গৈছো একদম মাদা হৈ গৈছো তো চাই থাকক তো চাব পাৰি ইথান মই চাহ খাব আহিছো তো চাহ তাহ খাওঁ পাপা ইথান গাটো আহিছে তাৰপিছত পাপা অহাৰ পিছত মানে কি মই গাটো আহিছো তাৰপিছত ৰেডি হৈ আমি যাম তো মা কি কৰি আছা চাওঁ কি কৰছা ইফালে চা ভিডিঅ' কৰি আছো ইউটিউবত অলপ চবকে হাই কৰি দি ভাই ওই পুৱাই তো মোবাইল যে চাই আছা কি চাই আছা মোবাইলত কি চাই আছা মোবাইলত কি চাইছা হোৱাটছএপ চাই কি হ'ব তো ইথেন যাৰ টাইমত দেখোঁ তো আমি ইথেন মই মানে যাওঁ পেট চাব পাৰি গাড়ীৰ চাবি পেট তো এইটো পাছত দেখি আমাৰ ঘৰটো আৰু ইয়াতে ইটো দোকানখন ইয়াতে বাইকখন থাকে পাছত দেখি আৰু ইয়াতে গাড়ীখন থাকে তো আগত দেখি যাই আছো তো এইখন চাব পাৰে ৰাণী খেনে মই চলি থাকো দিনভৰ তো দেখোঁ আৰু কি এতে একো বেছি খাছ লগা নাই তথাপি দেখোঁ পাছত দেখি আছে এতে লেখা আছে ওম মানি পদ্মে হাম তো পেট চবৰে গাড়ীত আজিকালি লগাই থাকেই আৰু আছে Sony মিউজিক চিষ্টেম এইখন আছিল মডেলটো 2010 ইণ্ডিকা ভিষ্টা 13 DDI তো মাইলেজ একদম বহুত কম 10 মান দেই ডিজেল ল'ব পাৰে কিন্তু ভাল আৰু বাছ এইখানে আৰু এতিয়া আগতে লগ গৈছিলোঁ মই এইখিনি জেগাত IM Nikon বুলি আছিল এইটো ষ্টিকাৰটো উঠি গৈছে মোক এইটো ফটোগ্ৰাফাৰ DX দিছিল তো ধ্ৰুৱই যদি ভিডিঅ'খন চাই আছে থেংকছ আৰু এৰে ভিতৰে
আৰু কি লগাইছো মোবাইল হোল্ডাৰ ভিডিঅ' কৰাৰ কাৰণে ক'বাক গেলি ভ্লগ চগৰ কাৰণে আৰু খাস আৰু একো নাই yes ইয়াতে এইটো আছিল ইয়াতে আছিল লগাইছিলো তো ওলাই গৈছে মানে কি ওলাই জানে মই ওইলে থৈ দিছো তো ইথান মই কিবা কিবি উলুমুলু বকি আছো আৰু যাই থাকোতে মই পাপাক মানে কি এতে ষ্টেণ্ডটোত মই মোবাইলটো থম যদি আৰু প্ৰথমখিনিত পাপাক অলপ মোবাইলটো ল'বা দিম যদি লৈ ল'ব আৰু নললি আৰু কি যাই থকাৰ টাইমত আৰু ভিডিঅ' কৰিম কৰবা নললি আৰু একদম য'ত য'ত ৰখো তাতে ভিডিঅ'বিলাক কৰি থাকিম তো ইথান পাপা পাছতে পাপা হৈছে তো ইথান যাওঁ ইথান চাব পাৰে মোৰ পাছত দেখি ঠাণ্ডা খান আছে মই কেনেকৈ দেখুৱাম পুলিচ চুলিচ বহুত আছে তথাপিও চাওঁ দেখুৱাব চেষ্টা কৰোঁ একবাৰ বাহিৰত যাই গাড়ী চাৰিও যাই আছে একদম তো ৰ'ব বাহিৰত যাই দেখাওঁ বা চাওঁ মই পাছত দেখি আছে মোৰ ঠাণ্ডা খাই এইখন চাব পাৰে আৰু ৰখি আছো এজন ছাৰ আহিবা আছে আৰু তো এতিয়া আমি ৰখি আছো পাপা আৰু মই ৰখি আছো মোৰ পাছত দেখি ছাৰ শুনাইছে তো ছাৰ শুন কিবা আনবা যাব ভিতৰে তাৰপিছত আমি যাম সেইটো জাগাত তাৰ মানে অলপ পাম কম আছে
চাব পাৰি 8টা 10 আৰু চাওক আমি সোমাব পাৰো এতিয়া ষ্টুডেণ্ট সোমাব দিয়া নাই তো বাহিৰত যাওঁ গাড়ীখন লৈ তো চাব পাৰি আৰু দেখছে পাৰি ইবছৰ ভিৰ অলপমান কিবা কম আছিল এখন গাড়ী গৈছে কি ধূলা উৰিছে তো মই পাপাহাৰ স্কুলৰ এজন ছাৰ ঘৰ য'ত আহিছোঁ তাৰে ওচৰতে ঘৰ আছে তো তাহাৰ চতলত গাড়ীখন থৈছোঁ আৰু বাহিৰত ওলাই যাম দেখম জেগাখিনি কেনেহেন কি আৰু দেখছে মানুহৰ ভিৰ দেখছে আৰু ভাল লাগে আৰু যে হওক আৰু মানে এটা মই ভিডিঅ' মানে কি আৰু ভিডিঅ' নহয় এটা মই মানে যেতিয়া আমি সোমাইছোঁ প্ৰথম সোমোৱাৰ পিছত আমাক কোনো ষ্টুডেণ্ট নোমতে আমাক সোমাব দিয়ে আৰু নকওঁ মানে ক'বা নৰি দিয়ে কিছুমান কাৰণত কি আমি কিহত ধৰি সোমাব পাৰোঁ তাৰপিছত আৰু পৰীক্ষা শেষ নহওকলৈকে ৰখি থাকিব লাগিব পৰীক্ষা শেষ হোৱাৰ পিছত মই মানে কি আৰু আমি যিকেইটা আহিছিলোঁ আৰু থানাত পোষ্ট অফিচত যাই কিবা কৰিব লাগিব কিবা লৈ যাম তো জমা দিব লাগিব তাতে আৰু যেইদিন ডিউটি মানে কি যেইদিন ডিউটি কৰে সেইদিন আহিব লাগিব ভোক লাগি আছে কিবা কিবি খাম আৰু জেগাখিনি দেখম তো আজি ভ্লগটো কেনে লাগিল ক'ব আৰু এইখিনিয়ে আৰু এটা কথা ক'ব আছিলোঁ এইটো ইডেলত মই এনেকৈ এনে টাইপৰ আৰু মানে কি ভ্লগ কিয় নকৰোঁ ফ্ৰণ্ট কেমেৰা দিয়ে কাৰণ তো গাইজ মই ফাইনেলি মই যোনটো দি ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' কৰি থাকোঁ এইটো মোৰ মালটোৰ স্পেচ শেষ চাব পাৰে ষ্ট'ৰেজ স্পেচ ৰানিং আউট স্পেচ শেষ তো মই এইটো দি বেক কেমেৰাটো লৈছোঁ তো বেক কেমেৰা দি বেয়া হ'ব পাৰে তো চাই থাকিব আৰু মই কিবা কৈ আছিলোঁ যে মোৰ সেইটো মানে মই লাষ্ট শ্বটটোত কৈ আছোঁ যে এইটো ফোনটো চাব পাৰে কিবা এনে কৈ আছিলোঁ সেইটো ফোনটোত দেখুৱাব পাৰে যে মই কিবা কৰি আছোঁ তাৰপিছত মই ইটো ফোন হাতত লৈছোঁ সিটো ফোন লৈ আছোঁ অলপ আগতে হাতত তো কি হ'ল কেছটো মই ইটো আইফোনটো দি ফ্ৰণ্ট কেমেৰা দি ভ্লগ কিয় নকৰোঁ কাৰণ সিটোত বালা সোমাই আছে আৰু চাফা কৰিব নৰি ঘৰৰ ইটো একদম দিগদাৰটো মানে কি ক্লিয়াৰ নাহে ফ্ৰণ্ট কেমেৰাটো ইটো তো সেইকাৰণে এইটোৰ বেকটো বিৰাট ভাল সেইকাৰণে মই বেক দি ভিডিঅ' কৰোঁ আৰু বাহিৰত যাম চব দেখম আৰু দিনটো ইয়াতে ৰখি থাকিব লাগিব তো চাই থাকিব তো মানে কেইটা বাজিল চাব পাৰে 9:19 9:20 আৰু মই অলপ আগতে বাহিৰত গ'লে গৈছিলোঁ আৰু ক'ৰবাত গ'লে আজিকালি মোৰ মাথাৰ বিন্ধা উঠা হৈছে উঠলাকে মাথাৰ বিন্ধা মানে কি আৰু ক'ৰবাত আহিবাই নাপাওঁ মাথাৰ বিন্ধা উঠলাকে আৰু লগতে কি হ'ল এইটো মই এইবাৰ আইফোনটো দি কৰি আছোঁ চাব পাৰে খোলা হৈ আছে আইফোনৰ ফ্ৰণ্ট কেমেৰাটো দি কৰি আছোঁ খোলা হৈ আছে তথাপিও কোৱালিটি বাঢ়ি চাব হা প্লিজ 720p চাব পাৰে বা 480p চাব পাৰে আৰু চাওঁ এইটো কেমেৰাটো দি ফ্ৰণ্ট কেমেৰা ভাল নহয় আৰু বেক কেমেৰা দি দিগদাৰ হয় কোনোবা নহ'লেতো সেইকাৰণে মই এইটো ফোনৰ অলপ স্পেচ হৈ ল'ব পাৰোঁ না চাই ল'ম স্পেচ হৈ ল'ম আৰু অলপ আগতে মই বাহিৰত আছিলোঁ আৰু মানে কি ভিডিঅ' কৰা নহ'ল কাৰণ ইপে ট্ৰাইপড আৰু ফোনটো মই দাঙি নিজৰে কিবা হেন লাগি আছিল মানুহ ইমান আছে অলপ লাজ যেন লাগে আৰু তো ভিডিঅ'খন মানে কি আৰু গোটেই ভিডিঅ'খন ভাল কোৱালিটিত চাবা আৰু লগতে মই এইটো স্পেচ হৈ লওঁ আৰু বাহিৰত যাম পিছত বহুত কিবা কিবি দেখম আৰু জেগাখিনি কেনেহেন আৰু এইখিনি জেগাখিনি নাম নাজানো লগতে হৈছে এইটো যোনটো মানে চেণ্টাৰ গৈছোঁ মই চেণ্টাৰটোত 6খন স্কুলৰ এক্সাম একেলগে হয় তো আৰু চাই থাকোঁ আৰু এটা কথা কওঁ লাষ্ট যোনটো মই ফোনেদি ভিডিঅ' কৰি আছোঁ সেইটো ফোনৰ চাৰ্জ আছে 19% 19% আৰু এইটো ফোনৰ আছে 66 তো চাওঁ সেইটো ফোন বেটাৰী বেকআপ একদম কম যোনটো দি মই ভিডিঅ' কৰি আছোঁ যদি নুমে যায় ফোনটো মই এইটো দি কিবা কৰি স্পেচ হ'লে ভিডিঅ' কৰিম আৰু ভিডিঅ'খন বেছি লম্বা নকৰোঁ আজিৰ সেইকাৰণে মই অলপ টাইম আছোঁ এতিয়া কিবা কিবি কৰি এনেই গাড়ীতে গান চান শুনি কিবা কিবি কৰি আছোঁ তো ভিডিঅ' ষ্টাৰ্ট নকৰোঁ আৰু মই যেতিয়া বাহিৰত ওলাই যাম তেতিয়া ভিডিঅ'খন ষ্টাৰ্ট কৰিম লগতে কিবা কিবি খাম কেনেহেন কি চব জেগাবিলাক দেখম আৰু সেই আৰু লগতে যাত টাইমত দেখম আৰু বৰপেটা যাব লগাটো আছে না তো ভিডিঅ'খন বহুত লম্বা হৈ যাব তো মই ষ্টাৰ্ট নকৰোঁ আৰু বাহিৰত ওলাই গ'লে ষ্টাৰ্ট কৰিম তো 10:40 হ'ব 10:40 হ'ব ভালকৈ দেখা পাইছে না পা নাই নাজানো কিন্তু আৰু এইটো ফোন মই টিপি মানে কি ডেট কৰি ফেলছোঁ একদম মই কৈছিলোঁ 19% আছে তো চাওঁ চাব পাৰে 1% আছে ওপৰত চাব পাৰে 1 আছে এইটো 1% আছে
তো নুমে যাব অলপ পিছত তো থৈ দিওঁ আৰু মই ইথান বাহিৰত যাম গৰম ধৰি আছে বিৰাট অইলি হৈ আছে মুখ একদম পাগলা হৈ গৈছোঁ থাকি থাকি গাড়ীৰ ভিতৰত 12টা কিথান বাজব আৰু লগতে ইথান মই এইটো খুলিম গৰমো ধৰি আছে আৰু তলে এটা কিবা টি চাৰ্ট আছে ভাল নহয় তো ডোন্ট মাইণ্ড আৰু এতে বিৰাট প্ৰব্লেম হৈছে এতে একদম নেটৱৰ্ক একদম ফাকড আপ মানে একদম শেষ নেটৱৰ্ক নাহে নাথকে ভোডাফোন নেটৱৰ্ক নাথকে বহুত টাইমত এক পেট কাটা আহে আৰু নাই আধা ঘণ্টা পুৰা একদম কাটা আৰু কেইদিন আগতে মই এয়াৰটেল সিম খান এয়াৰটেলৰ এতে নেটৱৰ্ক থাকে কেইদিন আগতে এয়াৰটেল সিম খান মই মাক দি ফেলছো সেইকাৰণে মানে বিৰাট দিগদাৰ হৈছে কাকো মই ফোন কৰিব নোৱাৰো কাকো মেছেজ কৰিব নোৱাৰো বহুত আৰু অলপ আগতে মই পেকেট মানে দুপেকেট কুৰকুৰি আনিছিলো তো এক পেকেট খাইছো এক পেকেট থৈ দিছো আৰু এতিয়া বাহিৰত যাম আৰু বাহিৰত যাই কিবা কিবি কি খাব পাওঁ মানে খোৱা বস্তু কিবা কেক চেকবিলাক লৈ আহিম লগতে আৰু ইটো ফোনত মোৰ স্পেচ নাছিল কিবাকে অলপ স্পেচ লৈছো আৰু এতিয়া বাহিৰত যাম বাহিৰত হয়তো বহুত মানুহ আছে মই ভিডিঅ' ভালকে কৰিব নোৱাৰবা পাৰো আৰু তাৰে যিখিনি ভিডিঅ' কৰো অলপ ভইচ অভাৰ কৰিব পাৰো তো বাহিৰত এতিয়া যাওঁ লগতে ৰ'ব এইটো মই খুলি লওঁ মোৰ লগত একেলগে এইটো মই চেঞ্জ কৰিম 1 সেকেন্ডত চুটকি বাজাম চেঞ্জ হৈ যাব তো চাই দেখব মোৰ লগত কৰক 1 2 3 নহলা কাও মোৰ লগত কৰাই নাই তো কৰক 1 2 3 নহলা তো ইবাৰ চিয়ৰ কৰো মোৰ লগত সবে কৰা 1 2 তো চেঞ্জ করলো মোর লগত যায় যায় করছিল তলত এটা কমেন্ট করবা মোর ভিডিও খান যায় যায় করছিল তো এইটো চেঞ্জ করলো আৰু এখান বাহিৰত যাম অলপ আৰু দেখম যি পাৰো তো চাব পাৰি এতে থৈ দিছো চিপছ ইফালে হেডফোন পেড আৰু ট্ৰাইপড ফোনটো লগতে আছে মোৰ এইটো পানীৰ বটল যো ৰ'দ পৰি পৰি গৰম হ'ব ধৰিছে তো এখান বাহিৰত যাওঁ চাই থাকব এই চাব পাৰে মই মানে কি আৰু বাহিৰত আইছিলো আৰু এই ৰাস্তা মই মানে ভিডিঅ'খন স্পীড কৰি দিছো মই কিবা এটি কিনছো তাৰ পিছত আৰু চাব পাৰে সন্মুখত চেণ্টাৰটোৰে মানুহবিলাক একদম ঘূৰকি চাই থাকে এখন দোকানত আইছিলো তো সেইকাৰণে মই নললো মোবাইলটো মানে কি আৰু একদম লুকে হেনকে লৈ আহিছিলো তো এতিয়া মই এখন দোকানত আইছিলো আৰু এইখানৰ পৰা কিবা ল'ম হেতেন আৰু সন্মুখে চেণ্টাৰটো আছে মই দেখি দিম তো এতিয়া মোক দিলাগাতি কেক লৈছিলো তো দেখাম আগত ভিডিঅ'ত দেখি আছে মইতো ইন ভইচ অভাৰ ঘৰত ৰাতি আহি কৰি আছিলো তো ইথেন আমি যাই আছো গৈ আছো গাড়ীখন পালোৱে আহি আৰু এতিয়া চাব পাৰে মই খুলবা নৰম কিবা সাস্তেন আছে গৈছিলো ইফালে দিওঁ খুলবা নৰো তো এইবাৰ ফাইনেলি এইবাৰ খোলা খাইছে মই ইথেন বাহিৰত গৈছিলো দেখবা চাব পাৰে মই ভালকে ভিডিঅ' কৰিব নোৱাৰিলো বহুত মানুহ আছিল আৰু একদম কিবাকে চাই আছিল আৰু এইখিনি মানে কি আৰু জাগাখিনি অচিনাকি সিমান এটা চিনাকি নাই আৰু গোটেইখিনি এৰিয়াটো মুছলিম এৰিয়া পৰে আৰু চাব পাৰে ইয়াতে কিবা আনছো কেক আনছো ইয়াতে চাব পাৰি এইটো কিবা কেক আৰু এইটো কেক এই দুটা কেক আৰু এইখিনি তো খাম আৰু অলপ আৰু ইথেন মই ইয়াৰ ভিডিঅ' নকৰো ইথেন বাজিল টাইমটো চাই লওঁ 11টা বাজবা 10 মিনিট আৰু जिथेन 12টা বাজব 12টা বাজাত মই গাড়ীখন লৈ এৰি পৰা চেণ্টাৰক লগি যাম মই আহতে চেণ্টাৰটো দেখছে হ'ব এতিয়া বাহিৰত ওলাই যাওঁতে মই বাহিৰত চেণ্টাৰটোক লগি যাম তাৰপিছত পাপা আহিব তাৰপিছত ছাৰ আহিব আৰু কিবা বস্তু আনিব বস্তুখিনি আনি আমি পোষ্ট অফিচত জমা দিব লাগিব তো তাকে লগি মই ইথেন 12টা মানত পাপাৰ তাকে যাম চেণ্টাৰক লগি আবগৈ গাড়ীখন এৰি পৰা ওইলে লৈ যায় চেণ্টাৰৰ পৰা অলপমান ভিডিঅ' কৰিম মানে কি যাওঁতো ভিডিঅ' নকৰো লম্বা হৈ যাব বহুত তো जिथेन पापा आए गाड़ीत बहाय तिथेन भिडिओ खान स्टप करी और स्टार्ट करिम जो आमी जाबा लगा आछे जो पोस्ट ऑफिस जमा दिबा लगा आछे बस्तुखिनि ताके लगे जाम आरो ताते আজি भिडिओ खान हेक करिम तो गतेखिनि न्यूज दिथेन लगे চাই আছে इमान टाइमे सब्सक्राइब কৰি লব লাইক কমেন্ট এটা দিব তো চাই থাকো মই ইথেন ইবিলাক খাই থাকো তো ইথেন মই ৰখি কিবা কবি বহুত কিবা কৰিলো ইমান টাইম কৰি 12:30 বাজিল চাব পাৰি 12:30 বাজি অলপমান গেল 12টাত পৰীক্ষা হৈছে পৰীক্ষা শেষৰ পিছত মানে ষ্টুডেন্ট বিলাক আইফা লাগে তো ভিৰ হৈ আছিল ৰাস্তা ইমান আগত মই চেণ্টাৰত যাই কি কৰি থাকিম ইমান আগতে যাই পাপা তাতে বহিছই বান্ধি আছে কাম কৰি আছে কিবা কৰি আছে তো ইমান আগতে যাই কি কৰি সেইকাৰণে ইমান টাইম মই এতে আছিলো ইথেন 12:30 হল তো মই চেণ্টাৰক লগি যাও আৰু যাই কেনে তাৰে পৰা কিমান ৰাস্তা চাব তাৰে পৰা সিমান ৰাস্তা একো দেখি নাথাকো ডাইৰেক্ট যোগ
এটা লাষ্ট কাম আছে তাতে কিবা জমা দিব লাগে তো তাকে লগি যাওঁ পোষ্ট অফিচকে যাব কিবা জমা দিব মেট্ৰিকৰ বস্তু তো পোষ্ট অফিচ যাম তাৰপিছত ডাইৰেক্ট ঘৰত যাম আৰু ইমান দেখি নাথাকো তো মই ইথেন যাওঁ গাড়ীখন ষ্টাৰ্ট কৰোঁ কৃষ্ণ হৈ যা ষ্টাৰ্ট হৈ গ'ল ইয়া ঐ অলপ আৰে স্পেচ নাই ফোনটো ইমান স্পেচ হৈ লৈছিলোঁ তথাপিও স্পেচ নাই গৈ আছে মই বাহিৰত উলিয়াই লওঁ ৰ'ব গাড়ীখন একদম মেট্ৰিক শেষ হৈছে না মানে কি হ'ব শেষ হৈ যাব মানে পৰীক্ষা প্ৰথম পৰীক্ষাটো শেষ না তো ইথেন আমি যাওঁ চেণ্টাৰক লগি তো ইথেন আমি চেণ্টাৰক লগি যাই আছোঁ পাপাক লওঁ তাৰে পৰা ইথেন হপাই চাহ তাহ খাব হপাই মইতো খাইছোঁ কিবা তথাপিও খাব পাৰোঁ আৰু তো ইথেন চাই থাকব মই অলপ আগক লগি যাই আছোঁ পাপা সংবাক ইথেন আহে তো ইথেন আৰু একো নেদেখাওঁ ৰাস্তা ডাইৰেক্ট একদম পোষ্ট অফিচক লগি যাম তাৰে পৰা ঘৰত যাম তো তাকে লগি দেখাম এইটোৱে চেণ্টাৰটো আছিল ওপৰত বেনাৰখন দেখুৱাব পাৰি সেইকাৰণে মেইন গেট তো তাকে লগি ইথেন যাম ফাইনেলি মই ঘৰক আহিলোঁ আৰু দেখছে হপাই মই ভিডিঅ' কৰিব নোলা অহা টাইমত ৰাস্তা আৰু কিমান দেখি থাকিম তো যদি ভিডিঅ'খন ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা আৰু চুলি কিডাল কিবা হেনত মই যেন ফ্ৰেছ হ'লোঁ আহি আৰু এখন গুৰিত বিয়া আছে বিয়াখনত যাওঁ আৰু তো ভিডিঅ'খন ভাল লাগে যদি চাবা গতে তো ষ্টে চেক্সি বেবি বাই পিচ